আচলতে একৰ্ডখন বুজি পোৱা নাই। একৰ্ডখনতো বড়ো জনগোষ্ঠীৰ আশা আকাংক্ষাৰ লগতে অনাবড়োৰ আশা আকাংক্ষাৰ প্ৰতিও গুৰুত্ব দিয়া হৈছে। ইয়াতে আমি কৈছো যে যিবিলাক ভিলেজ ভুলতে সোমাইছিলে বা যিবিলাক ভিলেজ BTAD এৰিয়াটোৰ কণ্টিগুৱাছ নহয় তেওঁলোক ওলাই যাব পাৰিব। গতিকে ইমানখিনি সুবিধা পোৱাৰ পিছত যিটো তেওঁলোকে ইমান ডিমাণ্ড কৰি আছিল, হাইকোৰ্ট কৈছিল, কেছ খেলিছিল, এই গোটেইখিনি আজি আপসু আৰু NDABয়ে মানি ললে। তাতকৈ মই ভাবো অনাবড়ো মানুহৰ কাৰণেতো সুখৰ খবৰ একো হ'ব নোৱাৰে। কোনোবাই ৰাজনীতি কৰিলে কৰি থাকিব পাৰিব, কিন্তু যি ধৰণে বড়ো চিভিল সোসাইটি প্লাস NDAB প্লাস BTC সকলোৱে যি সুন্দৰভাৱে মানি লৈছে যে আমাৰ যদি কিবা কণ্টিগুৱাছ নন বড়ো ভিলেজ আছে ওলাই যাব পাৰে। গতিকে সেইটোতকৈ আৰু ভাল কি লাগে? মোৰ মনেতো আৰু তাতকৈতো ভালে। প্লাস বাকি BTCত এইমছ হ'ব, BTCত চেন্ট্ৰেল ইউনিভাৰ্চিটি হ'ব, সেইটোতো নন বড়ো মানুহেও পঢ়িব, এইটোতো অকল বড়ো মানুহৰ কাৰণে নহয়। সেইকাৰণে মই ভাবো যে বড়ো মানুহবিলাকে যেনেকে মুকলি হৃদয়েৰে আজি এই চুক্তিত সহি কৰিছে, তেনেকে আমাৰ নন বড়ো মানুহসকলেও মুকলি হৃদয়েৰে এই চুক্তিক আদৰণি জনাব। 7 তাৰিখে বন্ধ ঘোষণা কৰা হৈছে। এইবিলাকতো জানে আৰু বন্ধৰ কথাটো বেলেগ, কিন্তু আমি আলোচনা কৰি ল'ম। যদি কাৰোবাৰ মনত বুজি পোৱা নাই, কাৰোবাৰ মনত দুখ আছে, আমি আলোচনা কৰিম। আমি আলোচনা কৰি তেওঁলোকক আমি বুজাম।